हेलो फ्रेंड की खबर आशा करूँ खबर सकलोरे निश्चय ভাল मोर चेनेल अन्य एटा भिडिओले आपलोक सकलोके स्वागतम जानाइछो। আজি মই ভাবিছো জাতিলাওৰে আৰু মাছেৰে জোল বনাম। মাছ আৰু জাতিলাও মানে আমাৰ ইফালে জাতিলাও কা কিছুমান ঠাইত পানীলাও বুলিও কয় বাৰু, আমি জাতিলাও বুলিয়ে কওঁ। আৰু হেয়া প্ৰায় সকলে জানেই চাগে, কিন্তু বহুতে নেখাবও পাৰে ন। মই ভাল পাওঁ জাতিলাও আৰু মানে মাছৰ জোল খাই। আজি বনাম বুলি ভাবিছো আৰু কেনেদৰে বনাম আপোনালোককো অকমান দেখুৱাম আৰু বলক তেতিয়াহলে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই লাও আৰু মাছৰ জোল বনাবৰ কাৰণে এয়া মাছ লৈছোঁ। মাছত মই হালধি নিমখ ঘঁহি ল'লোঁ ধুনীয়াকৈ। আৰু এয়া লাও ইমানটো চাইজত কাটি লৈছোঁ, লাও এডোখৰ আৰু এয়া আলুগুটি এটা ইমান চাইজত কাটি লৈছোঁ। আৰু এতিয়া মই কেৰাহী পাতি তেল গৰম হ'বলৈ দিম, তাৰপৰা মাছ ফ্ৰাই কৰিম। এতিয়া ইয়াত কেৰাহী পাতিলোঁ, তেল দিছোঁ কেৰাহী গৰম হ'লত। আৰু এয়া কেৰাহী গৰম হ'লত মই মাছ দি দিছোঁ। মাছ কেইপিচ এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। তাৰপাছত মাছ ফ্ৰাই কৰাৰ পাছত লাও ভাজি তাত মাছ দি দিম। আৰু মোৰ মাছ ফ্ৰাই কৰি এয়া হৈ গ'ল। এতিয়া সেয়া তেলতে এতিয়া পিঁয়াজ দি দিম। মই এয়া মাছ ফ্ৰাই কৰা তেলতে এয়া পিঁয়াজ দি দিছোঁ। আৰু পিঁয়াজখিনি ভালদৰে ৰঙচুৱা পৰালৈকে ভাজি ল'ম। এয়া ৰঙচুৱা পৰিল, তাৰপৰা ইয়াত অকণমান নহৰু দি দিছোঁ। মই আদা দিয়া নাই, অকল নহৰুৱে দিছোঁ, চিম্পুলকৈ বনাম। আৰু ইয়াতে অকণমান হালধি আৰু অকণমান নিমখ দি দিম, সোৱাদ অনুসাৰে নিমখ। ভালদৰে এতিয়া এয়া লৰাই লৈছোঁ। আৰু এয়া ভালদৰে ভাজ খোৱাত এতিয়া ইয়াতে দি দিম 1 চামুচ জিৰা পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ দি দিম। আৰু ধনিয়া পাউডাৰ অকণমান দি এয়া ভালদৰে এতিয়া মিক্স কৰিম, লৰাই দিম। আৰু এতিয়া ইয়াতে এয়া ভজা হৈ গৈছে। ইয়াতে মই এতিয়া কাটি লোৱা লাও আৰু আলুখিনি দি দিছোঁ। আৰু ভালদৰে এয়াও এতিয়া মিক্স কৰিম। মিক্স কৰি লৈ ঢাকন মাৰি দিম। এয়া ভালদৰে মিক্স কৰা হৈ গৈছে। এতিয়াতে ঢাকন মাৰি ধুনীয়াকৈ মানে পানীটো ওলোৱালৈকে ভাজিম আৰু লাওখিনিৰ পৰা। আৰু এয়া হৈ গ'ল, 1-1.5 মিনিট ভাজিলোঁ। অলপ সিজিছে আৰু লাওখিনি, লাও আলু ভালদৰে সিজা নাই বাৰু। এতিয়া আকৌ এয়া এতিয়া লাও আৰু আলু ভালদৰে সিজিছে। আৰু এতিয়া ইয়াতে মানে আধা মানে 80% এতিয়া ইয়াতে বিলাহী দি দিছোঁ। বিলাহী দি দিয়া ভালদৰে এতিয়া বিলাহী গলালৈকে মই ঢাকন লগাই দিম ধুনীয়াকৈ। আৰু এয়া চাইছোঁ এতিয়া বিলাহী গলিলে। আৰু এতিয়া ইয়াতে মই অকণমান গৰম পানী দি দিম নিজৰ হিচাপত, আৰু জোল যিমান খায় সিমান হিচাপত গৰম পানী দি দিম মই এতিয়া। আৰু এয়া গৰম পানী দিয়াৰ পিছতো ভালদৰে উতলটো আহিবলৈ দিম মই। এতিয়া ভালদৰে উতলটো আহিলে আৰু ইয়াতে মই এতিয়া দি দিম ফ্ৰাই কৰি থৈ আলুবোৰ অলপ ভাঙি দিছোঁ। অকণমান ভাঙি দিলে মানে ভাল হয়। আৰু ইয়াতে এতিয়া মই ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিম। আৰু ধুনীয়াকৈ মাছ কেইপিচ দি লৈ 1-1.5 মিনিটমান উতলিবলৈ দিম আৰু ঢাকন লগাই। এয়া 1-1.5 মিনিটৰ পাছত এয়া মোৰ মাছৰ আৰু লাওৰ তৰকাৰী হৈয়ে গৈছেগৈ। আৰু ইয়াতে এতিয়া মই কেঁচা ধনিয়া পাত অকণমান ছটিয়াই দিছোঁ। এয়া কেঁচা ধনিয়া পাত অকণমান ছটিয়াই দিছোঁ। আৰু এতিয়া হৈয়ে গ'ল, আৰু আধা মিনিটমান থ'ম আৰু মোৰ লাও আৰু মাছৰ জোল, মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া খাবৰ কাৰণে উলিয়াই আনিছোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল লাওৰ মাছৰ জোল। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।